হে এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আছোঁ বৰ্তমান ধূপধাৰা, কাৰণ মোৰ যোৱা 4 দিনৰ পৰা এটা ৱৰ্কশ্বপ চলি আছিলে ইয়াতে। তো আজি শেষৰটো দিন, বলক কি হয় দেখাও আজিৰ দিনটোত। এই স্কুলখনতে চলি আছিলে মোৰ ৱৰ্কশ্বপ। কৈছিলোঁৱে মই মোক এজ ডান্স ফেকাল্টি হিচাপে ইয়াতে ৰাখিছে, আৰু লগতে আৰু এটা ফেকাল্টি হিচাপে ৰাখিছে ইয়াতে মডেলিং ফেকাল্টি, আৰু তাই আছে মোৰ লগত বৰ্তমান। হাৰ নেম ইজ স্নেহা। কেনেকুৱা লাগিল? চ' য়েছ, তাহাঁতৰ পৰা জানি আছোঁ কেনেকুৱা লাগিল। বৰ্তমান চাই আছোঁ তাহাঁতৰ, যিহেতু যে শেষৰটো দিন। ময়ো মানে সকলো ষ্টুডেণ্টৰ লগত ডান্স কৰি দিলোঁ আৰু অলপ অলপকৈ। তো এতিয়া আমাৰ ৱৰ্কশ্বপ সুকলমে কমপ্লিট হ'ল। চ' এতিয়া তেওঁলোকৰ পৰা সোধোঁ যে কেনেকুৱা পালে তেওঁলোকে। তো ক'বা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে ৱৰ্কশ্বপ কৰি? তো ভালকৈ কৰি যোৱা, ভাল হ'ব তোমালোকৰ সকলোৱে নিজস্ব এটা টেলেণ্ট আছে। ঠিক আছে, আণ্টিসকল কেনেকুৱা পালে? ভাল লাগিছে ন ৱৰ্কশ্বপটো? ঠিক আছে, আৰু এইটোতো আমাৰ বহুত ভাগৰ লাগিছে। চ' আমাৰ বহুত ভাল লাগিছে, তেওঁলোকক আমি মানে শিকাইছোঁ, আৰু মানে বহুত ফেমিলি এটা গেট টুগেডাৰ হৈছে। চ' আগত গৈ যেন লগ পাওঁ, এণ্ড উই উইল বি টেকিং দেম টু লিটিল দীঘা। চ' উইচ দেম অল দ্য বেষ্ট, ডেটছ অল।